আমাৰ এইকেইটা আছে বুলি এনেই কথাখিনি নুঠে ন প্লেটত পিছত। হেল্ল' নমস্কাৰ, আপোনালোক সকলোকে অসমীয়া বৰী মায়াৰ অন্যটি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি আৰু এইফালে মানে দেহা দুটাক মানে আগবেলা গা চা ধুৱাই আনিলোঁ আৰু এইপিনে মানে কি হয় সিহঁতি মানে আগৰ বিচনীবোৰ লৈ থাকে। তো বিচনী বুলিয়ে নহয় যিকোনো বস্তু, তো সেইকাৰণে ককাকে মানে দুখন বিচনী মানে আনি দিলে দুইটাকে আৰু নাম চাম ধুনীয়াকৈ লিখি দিলে। আৰু এয়া হৈছে নেক্সট ডে ৰাতিপুৱা দুইটাকে খুৱাই বুৱাই আজৰি কৰিলোঁ আৰু এতিয়া মানে ভিতৰতে এয়া দেখিছেনে একদম বন্দী হৈ আছে, কাৰণ বৰষুণ দি আছে বাহিৰত যাব পৰা নাই। উপায় নাই আৰু ল'ৰা একদম মানে উপায় নাই, এয়াকে কৰি আছে এতিয়া দুইটাই নুইয়া নুই শুইয়া শুই সেইবোৰকে কৰি থাকে আৰু তাৰপিছতে কান্দিব একদম, ইটোৱে সিটোক ধৰিব পেলাই দিব এনেকুৱাবোৰ কৰি থাকে। মানে এনেকুৱা হয় ন দুইটাক মানে চকুকেইটা মানে ইফাল সিফাল কৰিব নোৱাৰি, মানে এনেকুৱা নিচিনা হয় দুইটাকে চাই থাকিব লাগে। এয়া দেখিছেনে এইবোৰকে কৰি থাকে দুইটাই, মানে এইবোৰে মৰম আৰু ককায়েক ভায়েকৰ দুইটাই আচলতে সেইবোৰকে কৰি থাকে। আৰু এইপিনে এতিয়া সৰু দেহাটোৱে এইবাৰ বাহিৰলৈ চাইছে, কাৰণ কেলে জানেনে বিচনী লৈ আছিলে, বিচনীখন সেই খিৰিকি পিনে মানে বস্তুবোৰ চব পেলাই মানে যিবোৰ পাৰ হৈ যায় মানে চব পেলাই দিয়ে। তাৰপিছত এতিয়া মানে কি হ'ল সেইখন আনি দিব লাগে, তো সেয়াতে কান্দিব মানে সি সেইবোৰকে কৰি থাকে। কি কৰিব এতিয়া উপায় নাই, এনেকৈতো ৰাখিব লাগিব বৰষুণ দিয়াকেইদিন। আকৌ ৰ'দ চ'দ দিলে মানে তেতিয়া মানে ৰ'দ চ'দ দিলে ভাল হয় আৰু মানে দুইটাকে অলপ ফুৰাব পাৰি বাহিৰত। কি খাইছা তুমি? অ' ভুজি আৰু আছে নে প্লেটত? আমাৰ আজি দুইটা হিৰো বনি আছে দেই। আমাৰ দুইটা হিৰো বনি আছে আজি। ডাৱৰীয়া বতৰ বাহিৰলৈ দেহা প্লেটখন আকৌ লৈ আহিছাগে। কি কৰিবা তুমি? কি কৰিবা? অ' নুঠে ন প্লেটত। দুইটাকে এতিয়া ভিতৰৰ পৰা আনিলোঁ পিছবেলা। এইপিনে এতিয়া মোৰ আহিবলগীয়া আছে এটা পাৰ্চেল, ফোন কৰিলে সেইকাৰণে বাৰাণ্ডাত আহি পিনি মানে ৰখি আছোঁ। বৰষুণ দি আছে সেইটোকে দেখাইছোঁ আপোনালোকক। একদম পূৰা ডাৱৰীয়া, একদম গিলৰ ভিতৰৰ পৰা মানে ল'ৰা মানে কি কৰিব বাহিৰলৈ যাবলৈ লাগে, একদম গিল মানে গিলৰ ভিতৰতে ভৰি ভৰাই দিছে মানে তেনেকুৱা। ক'লৈ যোৱা? বৰষুণ দি আছে নহয়। কি কৰিম জানেনে, এতিয়া এয়া গিলৰ ভিতৰৰ পৰা একদম বাহিৰলৈ যাবলৈ লাগে, একদম গিলৰ ভিতৰতে মানে ফাকে দিয়ে মানে ভৰি ভৰাই দিছে। আচলতে মানে কি হয় চোতালত মানে ইহঁতি অলপ উমলি মানে ভাল পায়, সেয়া দেখিছেনে ভৰিটো ভৰাই দিছে। এনেকুৱা কৰে ল'ৰাই মানে আজিকালি। ইমান উৎপাত মানে বেলেগ উৎপাত নহয় আৰু এনেকুৱাবোৰে সেইবোৰকে মানে ভয় লাগে আৰু ন, মানে দুখ পাপনি পৰিব য'তে ত'তে পৰিয়ে থাকে মানে, হ'লেও মানে ভয় লাগে মানে বহুত ভয় লাগে, দিনটো মানে কেনেকৈ যায় লাগে আৰু। আনফালে এয়া এতিয়া গধূলি হ'ল আৰু এইপিনে ভিতৰলৈ আনিলোঁ দুইটাকে, আৰু মানে খোৱাবলৈ লওঁতে আহিলে সেই পাৰ্চেলটো এতিয়াহে পাইছেহি। আৰু পাৰ্চেলটো হৈছে মানে চেৰেলেক আহিছে। চেৰেলেকটো আৰু বহুত লাগে। আচলতে কি হয় ঘৰত বনাই মানে কৰিবলৈ মেলিবলৈ সেইবোৰ সময় নাই। দুইটা ল'ৰাৰ সৈতে মানে মোৰ মানে অকণো সময় নাই। আচলতে শুলেহে অলপ সময় পাওঁ, আৰু সেইখিনি সময়তে যদি মই অকণমান ৰেষ্ট নলওঁ নহয় মোৰ মানে কিবা লাগে, মানে গা চাবোৰ মানে কিবা লাগি যায়, একদম ভাল নালাগে। আৰু সেইকাৰণে তেহেঁতি শুলে অলপ। আৰু এয়া হৈছে পিছদিনাখনি ৰাতিপুৱাই একদম লাগি গ'ল কামত। এইপিনে উঠিলে এটা গিলৰ পিনে, আৰু মানে এটা একদম চকীত উঠিব কিবা উঠিব, মানে অকণো এৰিবই নোৱাৰি। আৰু এইখিনি সময়তে আইতাক ককাকে চাই আৰু মই গা পা ধুওঁ। হেল্ল' গাইজ, গুড ইভিনিং। আৰু এতিয়া বাজিছে 5:30। আৰু এয়া এতিয়া হাতত প্লেটত আনিছিলোঁ, মানে গোটেই ভাঙি মানে নষ্ট কৰে। পাপৰটো পুৰি আনিলোঁ, পুৰিলে খালা নাই পাপৰ? পাপৰ খালা নাই? তো মানে হাতত লৈ আছোঁ, নহ'লে বিচাৰিলে দিম। ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ, চাহ অকণ খাই থাকোঁতে এতিয়াই। তো চাহ খাই আছোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰিছোঁ। কি বনাওঁ নাজানো, ব্লগ বনোৱা নহয়ে মোৰ ভাগত, এনেকৈ থাকি যায় মানে ব্লগ বনাবলৈ সময়ে নাই আচলতে। ল'ৰা মানে কি ক'ম আৰু, একদম এৰিবই নোৱাৰি ল'ৰা। এতিয়া চাহকণ মই খাই লওঁ।
ৰাতিপুৱা 5:30টাৰ পৰা মই ভিডিঅ'টো হৈ আছে বুলি এনেই কথাখিনি কৈ থাকিলোঁ, গমেই নাপালোঁ। ৰাতিপুৱা 5:30টাৰ পৰা মানে এতিয়া জাষ্ট আজৰি হৈছোঁ। এতিয়া 5:30টাই বাজিলে। ৰাতিপুৱা শুই উঠাৰ পৰা মানে মোৰ একদম সময় নাই। ইমান লেতেৰা কৰে, ইমান লেতেৰা কৰি ফুৰে মানে মই চফা কৰিব পাৰিছোঁ আৰু মানে বস্তু ত'ত মানে ফণীখনো বিচাৰি নাপাওঁ। মানে ৰাতিপুৱা মূৰটো ফণিয়াবলৈ ল'লোঁ, ফণীখনকে নাপালোঁ বিচাৰি। সেইকাৰণে তেনেকৈ থাকিয়ে গ'ল আৰু চুলিডাল মানে কোবাই মেলি কেপেনাডাল মাৰি থৈ দিওঁ এনেকুৱা নিচিনা। মোৰ ৰূপটো দেখি হয়তো ধৰিব পাৰিছে আৰু। তো আৰু বতৰটো মানে ঠাণ্ডাই বাৰু, এইদিন বৰষুণ দি আছে 3-4 দিন। সেইকাৰণে মানে ল'ৰা ওলাই যাব নোৱাৰে। ল'ৰা মানে বাহিৰলৈ ওলাই যাব পৰা নাই, বেয়াও লাগে। ভিতৰত কিমান থাকিব আমনিও লাগে নহয়। তো এতিয়া মানে আজি মানে এতিয়া বতৰটো মানে অকণমান ভাল কৰিলে, মানে বতাহো মাৰি আছে, হ'লেও গৰম এটা আছে বাৰু। বতাহ মাৰি আছে, তো বৰষুণো নাই দিয়া। সেইকাৰণে দুইটাকে মানে অলপ দেৰি উলিয়াই নিলোঁ বাহিৰলৈ। তাৰপিছতে অকণমান ফুৰাই মেলি ৰাস্তাত চোতালত, তাৰপিছতে মানে দুইটাকে চাফ চিকুণ কৰি এতিয়া মানে খোৱালোঁ বোৱালোঁ আৰু। বিস্কুট খালে, পাপৰ খালে, ইমান জ্বলা। আকৌ বিস্কুট এটা খাইছে। বহুত কষ্ট মানে কি ক'ম আৰু। আচলতে মই মানে কি হয়, কিছুমান কাম বাৰু মই নিজে উলিয়াই লওঁ, কাৰণ মই মানে তেনেকৈ থাকিব নোৱাৰোঁ। নকৰোঁ বুলি থাকিলেও মানে মোলৈ চাই আছে। নাম উঠাটো নাম বুলি কয়, নমাটো নাম বুলি কয়। ক'ত উঠা তুমি? পৰিবা ইয়াত। ব'লা আঁতৰলৈ যাওঁ ব'লা। আকৌ এটা উঠিলে ইটোকো লাগিব। ৰ'বা। ফটোখন দেখি পাপা আহা, পাপা আহা কৰি থাকে। সেয়া ল'ৰাখন। পাপা আহ। তো তাৰপিছতে সেইপিনে এটা সেয়া পৰিবা কলিজা। অকল ধূপ ধাপ মানে পৰিয়ে থাকে আৰু মুঠতে পৰিয়ে থাকে দহে বামে। কালিটো মানে প্ৰথম মানে ষ্টেপত গৈ মেলি গিলখন খোলা আছিলে। আমি মানে ওলালে সোমালে গিল দৰ্জা মাৰি থওঁ, আৰু চিৰিটোত মানে জপনা এখন দি দিয়া হ'ল। এদিন মানে একদম ওপৰ পালেগৈ, মানে ওপৰ মানে যিডোখৰ ৰয়গৈ নহয় চিৰিটো, সেইডোখৰ পালেগৈ। মানে মই প্ৰথমটি পালোগৈ বুলিহে। কালি বৰষুণো দি আছিলে, ষ্টেপত পানী আছিলে। তো তাৰপিছতে মানে একদম চেকুৰ মাৰি গ'ল। মই দৰ্জাখন মানে খুলিবই নোৱাৰি। দৰ্জাখন খুলি পিনি মানে চাবলৈও নহ'ল, একদম ধামকৈ গৈ পৰিলেগৈও ল'ৰাটো। মইতো মানে কান্দিবহে পাৰিছোঁ। ল'ৰাকেইটাই দুখ পালে মানে মোৰ বেলেগ মানে দুখ লাগে মানে। সেইটোৱে মানে ৰাতিপুৱা শোৱা মাত্ৰক মানে মোৰ চিন্তা আহি যায়, আজিৰ দিনটো মই কেনেকৈ মানে পাৰ কৰিব পাৰোঁ, ভালকৈ কৰিব পাৰিমনে। মানে দিনটো মোৰ ৰাতিপুৱা শুই উঠিলে মানে সেইবোৰ চিন্তা আহে। ৰাতি এতিয়া মানে এনেকুৱা সময়ত হয় নহয়, তেতিয়া মোৰ মানে মনটো বহুত ভাল লাগে। দিনটো ভগৱানৰ কৃপাত ভালকৈ পাৰ হৈ গ'ল। মানে ল'ৰাকেইটাই দুখ চুখ পায় বুলিয়ে ভয় লাগে মানে মোক। কেনেকৈ সেইবোৰকে চিন্তা লাগে ন। মাকবোৰহে আচলতে বুজি পাব। সেইটো আৰু এতিয়া মানে এইখিনি সময় মোৰ অকণমান ভাল লাগে, মানে ৰেষ্ট লাগে আৰু ৰেষ্ট পাওঁ। নহ'লে দিনত মানে ৰাতিপুৱা শুই উঠাৰ পৰা ইমানকণো ৰেষ্ট নাই। আপুনি মানে এনেকুৱা হয় ন, ভালকৈ মানে বহিব নোৱাৰি, তাৰমানে খাবও নোৱাৰি মানে এনেকুৱা নিচিনা। বহুত কষ্ট কৰি এটা ব্লগ বনাইছোঁ, আপোনালোকে বহুতে চাই কিন্তু কমেণ্ট নকৰে। আচলতে কমেণ্ট কৰিব আকৌ। আৰু এইটো ব্লগ মই এডিট কৰোঁতে 3-4 বাৰ এডিট কৰিছোঁ, কিন্তু মানে কি হৈছে জানো, আকৌ মানে এডিট কৰি ডিলিট কৰিবলগীয়া হৈছে। মোৰ মানে ৰাতিপুৱা শুই উঠিলে এটাই চিন্তা হয় যে মই আজি দিনটো ভালে পাৰ কৰিব পাৰিলে হয় আৰু ভগৱানৰ ওচৰত মানে সেইটোৱে মই মানে বিচাৰোঁ আৰু। ল'ৰাকেইটাই মানে মোৰ একদম এইখিনি সময় পালেহি মোৰ মানে মনটো বহুত ভাল লাগি যায় মানে। সেয়াই আৰু নেযাবা, সেইটো পৰিবাগে ব'লা তললৈ নামা। পৰিবি ৰ।
আমাৰ এইকেইটা কলিজা গীতা এইকেইটা আমাৰ এইকেইটা কলিজা গীতা মোক কলিজা গীতা